দেৱৰ্ষি গৌতম। মই আপোনালোকৰ বাবে লৈ আহিছোঁ নৱনীল দাসৰ এটি সুন্দৰ কবিতা। ভেলেণ্টাইন ডে আমাৰ বাবে কোনো উৎসৱ নহয়, মাথো এটি গভীৰ শব্দহে। আপুনিৰ পৰা তুমিলৈ, ভাল লগাৰ পৰা ভাল পোৱালৈ, এটি সম্পৰ্কৰ যাত্ৰাহে মাথো। প্ৰেমৰ চিঠিখনৰ পৰা এপাহ ৰঙা গোলাপলৈ, আবেগ অনুভূতিৰ পৰা তোমাৰ চকু যদি ৰঙা হোৱা অভিমানলৈ, এখন নৈৰ সোঁতৰ যাত্ৰাহে মাথো। য'ত তুমি আৰু মই বিশ্বাস আৰু প্ৰতিশ্ৰুতিৰে একেলগ হোৱাৰ সপোন জনমে জনমে